हेलो स्टूडेंट আজি মই 15 পেজৰ 4 নম্বৰ তলৰ উক্তি ৰাসায়নিক সমীকৰণ ৰূপত লিখা আৰু সন্তুলন কৰা বিলাক দিয়া আছে শব্দ সমীকৰণত পৰা আমি ৰাসায়নিক সমীকৰণলৈ বনাম এটা সংকেতবোৰ দিয়া আছে যেনে হাইড্ৰোজেন গেছ নাইট্ৰোজেনৰ সৈতে লগ হৈ এমোনিয়া প্ৰস্তুত কৰে তাৰ পিছত হাইড্ৰোজেন সালফাৰ প্ৰথমে এটা কো হাইড্ৰোজেন আৰু নাইট্ৰোজেন গেছ এটো একেলগে কৰি আমি কি পাওঁ এমোনিয়া পাওঁ ইয়াতে মই সন্তুলিত কৰি লৈ কিনে তোমালোকক বুজাবলৈ চেষ্টা কৰিম হাইড্ৰোজেনৰ সংকেতটো জানিব লাগিব নাইট্ৰোজেনৰ সংকেত এমোনিয়াৰ সংকেতটো জানিব লাগিব তাৰ পিছত লিখাৰ পিছত এইখিনিটো লিখিবা তাৰ পিছত এই তিনিটো যে এটা হাইড্ৰোজেন 2 ইয়াতে হাইড্ৰোজেন 3 হৈ আছে আমি ইয়াত 3 দিম তো 3 দিয়াৰ লগে লগে ইয়াত হাইড্ৰোজেন কেইটা হৈ গ'ল 6টা ইয়াতে হৈ গ'ল 3টা একেলা সন্মুখত 2 দিম হাইড্ৰোজেন 6টা হৈ গ'ল নাইট্ৰোজেন হতে 2টা হৈ গ'ল নাইট্ৰোজেন 2টা আছে মিলি গ'ল তাৰ পিছত চোৱা বি নম্বৰ হাইড্ৰোজেন সালফাইডে বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰে হাইড্ৰোজেন সালফাইডৰ সংকেত কি H2S আৰু অক্সিজেনত দাহিত কৰিলে কি হয় পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন হয় আগত এখিনি লিখিব লাগিব এখিনি তাৰ পিছত এখিনি ইয়াতে দেখা সন্তুলিত কৰিবলৈ হলে কেনেকৈ সন্তুলিত কৰিছো যিবোৰ আমি আগত দিছো যে 2 3 2 2 এবিলাক আগত দিছো তো সন্তুলন কৰিবলৈ দিছো কৰিবৰ বাবে আমি আগতে বহাব পাৰো পিছত বহাব নোৱাৰো তেনে মনত ৰাখিলা হল যিবোৰ আগত বহাইছো এবোৰ আমি সন্তুলিত কৰিছো আৰু নিয়মটো আগতে প্ৰথম অৱস্থাতে মই বুজাইছো এই নিয়ম তোমালোকে কৰি ল'ব পাৰা তাৰ পিছত হৈছে বেৰিয়াম ক্লোৰাইড এলুমিনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেট উৎপন্ন হৈছে বেৰিয়াম ক্লোৰাইডৰ সংকেতটো জানিব লাগিব এলুমিনিয়াম সালফেট এলুমিনিয়াম ক্লোৰাইড বেৰিয়াম সালফেট তাৰ পিছত তোমালোকে দুয়োফালে ব্যালেন্স কৰি ল'ব পটাছিয়াম পানীৰ লগত বিক্ৰিয়া কৰিম পটাছিয়াম তাতীয় পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে ইয়াতে পটাছিয়াম আৰু পানীৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু লগতে হাইড্ৰোজেন গেছ উৎপন্ন কৰে ইয়াতে সন্মুখত যিবোৰ দিছো এই কাৰণে সন্তুলিত কৰাৰ কাৰণে দিছো ঠিক একেদৰে ইয়াতে এটো দিয়াই আছে এটো ইয়াতে তোমালোকক দিয়াই আছে ইয়াতে মই অকল সন্তুলিত কৰিছো 3 নম্বৰটো সন্তুলিত কৰাই আছে তাৰ পিছতটো ইয়াতে এটো দিয়ে আছে ভালকে ক্যালসিয়াম হাইড্ৰক্সাইড কাৰ্বন ডাই অক্সাইড ক্যালসিয়াম কাৰ্বনেট পানী এনেকে কৰি লৈছো লিখি লৈ কিনে তাৰ পিছত সন্তুলিত কৰিছো এবিলাক ক্লোৰিনৰ 2 পটাছিয়ামৰ 2 এই দুটাই 2 আছে ইয়াতে আমি সন্মুখত 2 দিছো 2 দিলে হৈ গ'ল ইয়াতে ধুনীয়াকৈ মই খাতাৰ মাজত লিখি দিছো কোনো এটা ৰাসায়নিক সমীকৰণ যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিবা মই আকৌ বুজাই দিবলৈ চেষ্টা কৰিম কিন্তু সন্তুলিত কৰাৰ নিয়মবোৰ মই আগতে ভিডিও দেখাইছো ভিডিওবোৰ ভাল লাগিলে সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ